espectacular. espectacular.
গোষ্ঠ চাব আহিছোঁ, গোষ্ঠ অষ্টমী। এতিয়া ধান ল'লে? ধান ল'লোঁ। এয়া ধান ল'লে এইটো আমাৰ শুভ পৰীক্ষা। এইটো বছৰৰ দিনা বছৰে একবাৰ কৰি আমাৰ গোষ্ঠ অষ্টমী হয়, আহিব লাগে আৰু ভাল লাগে। ইমান মানুহ হয়, আনন্দৰ বিষয়। আৰু পূৰ্ণিমা, আঘোণৰ পূৰ্ণিমা, ৰাসলীলা হয়। ৰাতিপুৱা 9টাতে আহিছোঁ। 9টাতে আহিছোঁ। ইমান মানুহৰ ভিৰত ধান ল'ব পাৰিছেনে নাই? পাৰিছোঁ। এয়া চাহকে এইখিনিয়ে পালোঁ আৰু ইমান মানুহ ঘৰত ৰাখিম, মন্দিৰত গোহাঁই ঘৰত ৰাখিব লাগে। আমাৰ এইটো নিয়ম আছে। এইটো মাহৰ চিৰাং জিলা বিজনীৰ পৰা মই আহিছোঁ। এইটো পৰম্পৰাটো ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা। এইটো বহু পুৰণি আমাৰ আৰ্য ঋষি মুনিসকলৰ পৰম্পৰা। কাৰণ গৌ মাতা হ'ল আমাৰ এটা পৰম পূজনীয়। কাৰণ গৌ মাতাৰ পৰা আমাৰ সমাজটো আগতে ৰক্ষা হৈছিল। গৌ মাতাৰ গাখীৰ, গৌ মাতাৰ গোবৰ, গৌ মাতাৰ মূত্ৰ, এই সববিলাক আমাৰ মানৱ কল্যাণৰ কাৰণে, মানৱ জীৱনৰ কাৰণে অপৰিহাৰ্য এটা বস্তু। মানে এইটো অপ্ৰাকৃত বস্তু ক'ব গ'লে, যদিও দেখাত প্ৰাকৃত হয়, যে এইটো এটা অপ্ৰাকৃত বস্তু। আমাৰ বৈদিক শাস্ত্ৰ মতে গৌমূত্ৰ এটা পবিত্ৰ বস্তু। গৌমূত্ৰত সব তীৰ্থ থাকে। আৰু মানে গোবৰত লক্ষী দেৱী স্বয়ং বাস কৰে। গতিকে আৰু গৰু হ'ল আমাৰ অৰ্থনৈতিক ক্ষেত্ৰতো আমাৰ প্ৰথমৰ যিটো আমাৰ সেই পুৰণি যুগ আছিল, তেতিয়া আমাৰ অৰ্থনৈতিকটো মাত্ৰ গৰুৰ পৰাই আমি অৰ্থনীতি সংগ্ৰহ কৰিছিলোঁ। এইটো পৰম্পৰা হ'ল ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ লীলাকালতে গৌ মাতাসকলক সেৱা দিছিল। আৰু আজিৰ তিথিটো হ'ল সেই তিথি। এইটো অষ্টমী তিথি। ইয়াৰ পিছতহে ৰাস পূৰ্ণিমাটো পিছত আহিব। এইটো হ'ল অষ্টমী তিথি। এই অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণই গৌ মাতাসকলক লৈ এই মানে খুৱাইছিল, ধান ঘাঁহ বিভিন্ন বস্তু খুৱাইছিল। আৰু আজিৰ অনুষ্ঠানটোত গৌ পূজা কৰা হয়। গৌ মাতাৰ ভিতৰত আমাৰ সকলো দেৱ দেৱতা, ভাৰতীয় বৈদিক শাস্ত্ৰ মতে 33 কোটি দেৱতা গৰুৰ শৰীৰত বাস কৰে। সেইকাৰণে গৌ মাতাক পূজন কৰা হয়। এইটো মানুহে এটা কি ক'ম, এটা চিহ্ন হিচাপে লৈ যায়, যিটো এটা কিবা আশীৰ্বাদ, গৌ মাতাৰ এটা আশীৰ্বাদ বা ভগৱান কৃষ্ণৰ এটা আশীৰ্বাদ ইয়াতে লুকাই আছে। আৰু ধানটো লক্ষী দেৱী, ধানটো আমাৰ লক্ষী দেৱী। ঘৰত থ'লে কি হয়, এইটো আমাৰ ধৰ্মীয় এটা ধাৰণা। আমি টকা পইচাক ধন বুলি নকওঁ শাস্ত্ৰ মতে, ধানকহে ধন বুলি কোৱা হয়। ধান, গোধন, ধান্য ধন, ভূমি ধন। আৰু টকা পইচাটোক আমাৰ শাস্ত্ৰ মতে ধন বুলি কোৱা নহয়, এইটো ধন। এইকাৰণে এইটো ঘৰত নি ৰখা হয়। ৰাস বুলি ক'লেই শ্ৰীকৃষ্ণৰ যিটো অৱতাৰ, শ্ৰীকৃষ্ণৰ নিজেই ৰসৰ আকাৰ, তেওঁৰ যিটো ৰাসলীলা, গোপিনীসকলৰ সৈতে যিটো ৰাসলীলা, এইটো আচলতে ঐতিহাসিক আৰু ই আধ্যাত্মিক এটা মিলন। শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ যিটো আত্মিক মিলন, এই মিলনটোকে আমি ৰাস পূজা বুলি কওঁ। তাৰ আগতে পূৰ্ব মুহূৰ্তত আমি এই গোপাষ্টমী মেলাটো ইয়াত হয়। গোপাষ্টমীৰ আমি যি ধৰণে জানো, গোপাষ্টমীৰ কথাটো হ'ল যেতিয়া গোবৰ্ধন ধাৰণ কৰিছিল ইন্দ্ৰৰ পূজাৰ এগেইনষ্টে এটা শ্ৰীকৃষ্ণই অভিযান চলাইছিল যে ইন্দ্ৰক কিয় পূজা কৰিব লাগে, আমি যি পূজা কৰিব লাগে আমি গোবৰ্ধনক পূজা কৰিম। এই ধৰণে গোবৰ্ধনক পূজা কৰি তেওঁ এটা প্ৰত্যাহ্বান জনাই তেওঁ গোবৰ্ধন পূজা কৰিছিল। ইয়াৰ ফলত ইন্দ্ৰ কুপিত হৈ পেলাই গোটেই ব্ৰজবাসীৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিলে, বৰ্ষা বজ্ৰপাত আদি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিলে। তেতিয়া শ্ৰীকৃষ্ণই এই গোবৰ্ধন পৰ্বতখন ধাৰণ কৰি আজিৰ দিনটোত যিটো অষ্টমী, আমাৰ গোপাষ্টমী, সেইদিনা তেওঁ অকল 7 বছৰ বয়সতেই অকল কনিষ্ঠ আঙুলিৰে গোটেই পাহাৰখন দাঙি ধৰিছিল। আৰু তাৰ তলত গোটেই ব্ৰজবাসীৰ গোপিনী আৰু গোবংশ গোটেইখিনিক তেওঁ আশ্ৰয় দিছিল। আৰু সেইদিনৰ পৰা আজি গোপাষ্টমী আজিলৈকে চলি আহিছে। আৰু সেইদিনাই ইন্দ্ৰই বস্তু এটা স্বীকাৰ কৰি তেওঁক নাম দিছিল গোবিন্দ, মানে গৰুৰ যিটো শ্ৰেষ্ঠ পালক, সেই গৰুৰ পালক হিচাপে তেওঁক গোবিন্দ নাম দিছিল। আৰু তেতিয়াৰ পৰা গোবিন্দ নামেৰে শ্ৰীকৃষ্ণক আজিও জনা যায়। আজিৰ এই মহা অৰণ্য বা এই যিটো পূৰ্ণ ভূমি বীৰেন্দ্ৰনগৰ আশ্ৰম, য'ত আমাৰ পগলা বাবাই এই স্থানখন আমাৰ সকলোৰে কাৰণে দান কৰি থৈ গৈছে, এই পূৰ্ণভূমিত
যিবিলাক ভক্ত আজি ইয়াত আহিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ। তেওঁলোকে যদি ৰসাত্মক হৈ পেলাই এই গোটেই ৰসৰ আকাৰ শ্ৰীকৃষ্ণক বিচাৰি ইয়ালৈ আহিছে আৰু ইয়াত তেওঁলোকে কি কৰিছে, গৰুক পূজা কৰিছে আৰু নিজে ধন্য হৈছে। গতিকে মই ধন্যবাদ দিছোঁ সকলোকে আৰু আপোনালোকৰ যোগেদি গোটেই বিশ্ববাসীক মই জনাব খোজোঁ যে হিন্দু সনাতন ধৰ্মৰ যি আদৰ্শ সৎচিত আনন্দৰ যিটো মূৰ্তি, এই গোটেইখিনি সকলোৱে আজি উপভোগ কৰিছে আৰু ইয়াত আমাৰ সকলোৰে শান্তি সম্প্ৰীতি বৰ্ধিত হওক আৰু অকল মানুহেই নহয় গোটেই জীৱ জন্তুৰ একাত্মতাৰে আমি শ্ৰীকৃষ্ণৰ চৰণত আমি শৰণ লৈ একাত্ম হৈ পেলাই আমি বিশ্বৰ কল্যাণৰ কাৰণে প্ৰাৰ্থনা জনাম। গোটেই অসমত নহয় গোটেই ভাৰতত ৰাস উৎসৱ হয়, কিন্তু গৰুক সেৱন কৰাটো এইটো প্ৰথম মই দেখিছোঁ গোটেই অসমত যে এই পাগলা বাবা আশ্ৰমত তেওঁলোকৰ নিজৰ যি খেতি আছে পকা মানে ধান খেতত গৰুক লৈ পেলাই তেওঁলোকে তাতে এৰি দিয়ে, তেওঁলোকৰ নিজে সেই পকা ধানটো খায়। সেইটো এটা বহুত ডাঙৰ মেছেজ, কাৰণ কৃষ্ণৰ বাহন গৰু আৰু আমি গৰুক পূজা কৰোঁ। গৰুক পূজা কৰাৰ তাৰ উদ্দেশ্য আছে, কাৰণ সনাতনী ধৰ্মত আমি জানো যে গৰুৰ বাহিৰে মানুহৰ চিভিলাইজেশ্যন থাকিব নোৱাৰে। আজি বাৰু ট্ৰেক্টৰ আছে বা মানে মেচিনাৰী আছে, কিন্তু এটা যুগত আমাক কোনে খুৱাইছে? আমাক গৰুহে খুৱাইছে। গৰু নহ'লেতো আমাৰ খেতি নহ'লে হয়, গৰু নহ'লে আমাৰ ঘৰ লেপিব নোৱাৰে, গৰু নহ'লে আমাৰ সৰু ল'ৰা ছোৱালী গাখীৰ নাপাব। আমি যদি ডাঙৰ দীঘল হৈছোঁ তো গৰুৰ কাৰণে হৈছোঁ। সেইকাৰণে গৰুৰ সেৱন কৰাটো বহুত ডাঙৰ কথা আৰু এইকাৰণে গৰুৰ মানে শ্ৰীকৃষ্ণৰ মূল বাহনেই হৈছে গৰু। সেইকাৰণে মই ভাবোঁ যে এই মেছেজটো গোটেই আগন্তুক আমাৰ নতুন প্ৰজন্মৰ ওচৰত যাব লাগে যে আমি গৰুক কেনেকৈ বচাম। আজি আমি সকলোৱে জানো যে গৰুৰ ওপৰতে যিটো নিৰ্যাতন চলি থাকে, গৰুক যেনেকৈ মানে এৰি দিয়া হয় ৰাস্তা ঘাটত বা গৰুক যেনেকৈ স্মাগলিং কৰা হয়, সেইখিনি আমি কেনেকৈ ৰোধ কৰিম। সেই ৰোধ কৰিবলৈ খালি চৰকাৰে কৰিব নোৱাৰে, গোটেই ৰাইজ মিলি পেলাই কৰিব লাগিব। ইয়াতে কোনো ধৰ্মৰ কথা নহয়, মানৱ জাতিক যদি বচাই ৰাখিব লাগে তেতিয়াহ'লে গৰুক বচাই ৰাখিব লাগিব। গোটেই অসমত নহয় গোটেই ভাৰতত ৰাস উৎসৱ হয়, কিন্তু গৰুক সেৱন কৰাটো এইটো প্ৰথম মই দেখিছোঁ গোটেই অসমত যে এই পাগলা বাবা আশ্ৰমত তেওঁলোকৰ নিজৰ যি খেতি আছে পকা মানে ধান খেতত গৰুক লৈ পেলাই তেওঁলোকে তাতে এৰি দিয়ে, তেওঁলোকৰ নিজে সেই পকা ধানটো খায়। সেইটো এটা বহুত ডাঙৰ মেছেজ, কাৰণ কৃষ্ণৰ বাহন গৰু আৰু আমি গৰুক পূজা কৰোঁ। গৰুক পূজা কৰাৰ তাৰ উদ্দেশ্য আছে, কাৰণ সনাতনী ধৰ্মত আমি জানো যে গৰুৰ বাহিৰে মানুহৰ চিভিলাইজেশ্যন থাকিব নোৱাৰে। আজি বাৰু ট্ৰেক্টৰ আছে বা মানে মেচিনাৰী আছে, কিন্তু এটা যুগত আমাক কোনে খুৱাইছে? আমাক গৰুহে খুৱাইছে। গৰু নহ'লেতো আমাৰ খেতি নহ'লে হয়, গৰু নহ'লে আমাৰ ঘৰ লেপিব নোৱাৰে, গৰু নহ'লে আমাৰ সৰু ল'ৰা ছোৱালী গাখীৰ নাপাব। আমি যদি ডাঙৰ দীঘল হৈছোঁ তো গৰুৰ কাৰণে হৈছোঁ। সেইকাৰণে গৰুৰ সেৱন কৰাটো বহুত ডাঙৰ কথা আৰু এইকাৰণে গৰুৰ মানে শ্ৰীকৃষ্ণৰ মূল বাহনেই হৈছে গৰু। সেইকাৰণে মই ভাবোঁ যে এই মেছেজটো গোটেই আগন্তুক আমাৰ নতুন প্ৰজন্মৰ ওচৰত যাব লাগে যে আমি গৰুক কেনেকৈ বচাম। আজি আমি সকলোৱে জানো যে গৰুৰ ওপৰতে যিটো নিৰ্যাতন চলি থাকে, গৰুক যেনেকৈ মানে এৰি দিয়া হয় ৰাস্তা ঘাটত বা গৰুক যেনেকৈ স্মাগলিং কৰা হয়, সেইখিনি আমি কেনেকৈ ৰোধ কৰিম। সেই ৰোধ কৰিবলৈ খালি চৰকাৰে কৰিব নোৱাৰে, গোটেই ৰাইজ মিলি পেলাই কৰিব লাগিব। ইয়াতে কোনো ধৰ্মৰ কথা নহয়, মানৱ জাতিক যদি বচাই ৰাখিব লাগে তেতিয়াহ'লে গৰুক বচাই ৰাখিব লাগিব।